কথা কি জানে আমি হৈছে নিয়ারেস্ট গাঁৱৰে মানে ST গাঁৱৰে মানুহ বড়ো হয় আৰু ইয়াৰ সম্পৰ্কে যিবিলাক বৰ্তমান আজি যে বহিব লগা হৈছে থিয় হৈ ৰিপৰ্টাৰ ওচৰত মই দুই একটা বক্তব্য দাঙি ধৰিম কাৰণ নুৰুল দেওনাইছে আমাৰ খুৰা এই গাঁও ওতপ্ৰোতভাৱে জড়িত থকা আজি পৰ্যন্ত ইয়াত কোনো কিছু অপ্ৰীতিকৰ ঘটনা হোৱা নাছিল মাটিৰ সম্পৰ্কৰ হওক বা যিকোনো হওক কিন্তু এটা কথা কি জানে মোৰ খুৰাৰ দুটাত পৰিবাৰ এই পৰিবাৰৰ ভিতৰত প্ৰথম পৰিবাৰটো ঢুকাৰ পাছত তাৰ দুটা ল'ৰা সন্তান আছিল ল'ৰা ছোৱালী আছিল তিনিটা এই দুটা সন্তানক সম্পত্তি ভগাই দিছিল তেতিয়াই তাৰ পাছত এই যে তিনিজন যেতিয়া ছোৱালী আছিল এওঁলোকতো সম্পত্তি দেওয়া হৈছে কিন্তু কি কাৰণত ভাগাভাগি হোৱাৰ পাছতো এই ভূমি সংক্ৰান্তত উভয় ভাইটিৰ মাজত কি ধৰণৰ কাজিয়া কৰিব লগা হ'ল এইটা হৈছে দুৰ্ভাগ্যবশত এই পৰিয়ালটো কাৰণ এওঁলোকে সম্ভৱতঃ সেইটো কৰিব নালাগিছিল যিটো মিলা প্ৰীতি হিচাপত থাকিব লাগিছিল ময়ো কিন্তু মোৰ মা আছিল দুটা আছিল তথাপি আমি এই ধৰণৰ কেতিয়াও সম্পত্তিৰ কাৰণে কোনো অপ্ৰীতি কৰা নাই প্ৰত্যেকটা ভাইটিক প্ৰত্যেকটা ভণ্টিক সকলো মাটিবিলাক বিতৰণ কৰি দেওয়া হৈছে কিন্তু এই ধৰণৰ নিজৰ ভিতৰত কেঁচা কেঁচি হোৱাটা মই পচন্দ কৰা নাই যাই সুদূৰ ভৱিষ্যতত যাতে এই যিটো এনেকৈ কৰিছে মাটিৰ যাতে উভয়ে যাতে মিলা প্ৰীতি থাকে এইটো দুই এষাৰমান কথা কৈ মই ধন্যবাদ যাচিলোঁ তেওঁলোকে কোৱা মতে দ্বিতীয় পক্ষৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকক বোলে ঠগাইছে এইখিনি কিমান সত্য মানে এই যিটো মাক দিছে এই মাৰ সম্পত্তিটো সিহঁতে বেদখল কৰি খুজি আছে এইটো কিন্তু বেয়া খালি এইটো বুলিয়ে নহয় তাৰে এটা আছে এই কি হয় পিহি হয় তাৰো সেই মাটিটো এই ধৰণৰ হৈছিল গতিকে সেইটো নিষ্পত্তি হোৱাৰ নিচিনা এইটো ৬৬ বিঘাৰ ওপৰত আছিল আৰু দ্বিতীয় মানে এখেতৰ দুটা স্ত্ৰী আছিল বুলি আমি গম পাইছো সৰুটোৰ কিমানখিনি হৈছিল এইটো মই বিশেষকৈ নাজানো কাৰ ভাগত কিমান আছে কিমান নাই এইটো নাজানো কিন্তু এতিয়া মোৰ ওচৰতো যায় এই 1 বিঘা 13 লেচা না কিমান বা 83 লেচা এই সংক্ৰান্তত বাৰে বাৰে গৈ আছে মই কৈছো তহঁতে ভাই মিলি ভাই ভাতিজাৰ লগত একেলগে হয় যাতে নিষ্পত্তি কৰি লোৱা হয় যাতে এই কেছ লৈ ভৱিষ্যতত যাতে নিজৰ ভিতৰত যাতে খুনা খুনি নহয় আপোনাৰ নাম মোৰ নাম আছে বিৰাজ মোহন বসুমতাৰী আপুনি এক্সুৱেলি কি গাঁৱৰ বৰ্তমান আগতো মই এক্স চেয়াৰমেন আছিল তাৰ পাছত মই মাৰ্চাৰী কৰিছিলোঁ কিবা কৰিছিলোঁ কণ্ট্ৰেক্টাৰী কৰিছিলোঁ মই মুঠৰ ওপৰত নাজনা নহয় গোটেইবিলাক মই জানো এৰিয়াৰ একজাম সম্পত্তি ইয়াৰ এৰিয়া গোটেইবিলাক মাটিৰ সংক্ৰান্ত মই জানো